কুমৰুক চুদুং জ্ঞানীজ ব্লগ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালেই, মোৰো ভালেই। আজি মই কি বনাব লৈছোঁ আপোনালোকে থাম্বনেইল চাই অনুমান কৰিলে। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পাইছে। চ' প্লিজ শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তাতে ওচৰত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আহক চাওঁ আহক। এয়া কঁঠাল গুটি, বাকলিকেইটা গুচোৱা হৈ গ'ল। এয়া কচু হিয়ৰি, এয়া দেখিছেনে, বাকলিকেইটা গুচাব লাগিব। এই পানী দিয়া হৈ গ'ল কুকাৰত। কচু হিয়ৰি আৰু কঁঠাল গুটিটো বইল কৰি ল'ম। এয়া নিমখ এড কৰিছোঁ। মিনিমাম 5বাৰমান উইচেল মাৰিব দিম। কেৰাহী গৰম হৈয়ে গৈছে, তেল লগাই লওঁ এতিয়া। তেল গৰমেই হৈ গ'ল। পিঁয়াজ, শুকান জলকীয়া, এয়া আদা আৰু নহৰু এড কৰিছোঁ। এয়া শ'ল মাছ, নিমখ এড কৰিছোঁ। এয়া হালধি, মই এনেদৰে লৰাই থাকিব। এয়া কোমলীয়া ঔটেঙা, এনেদৰে অকণমান ভাজি থাকিব লাগিব। এয়া শুকান জলকীয়া অকণমান খুন্দা আছিলে, এয়া আৰু জালুক অকণমান আছিলে, এড কৰিছোঁ। এয়া হৈ গ'ল বইল কৰা কচু হিয়ৰি আৰু কঁঠালৰ গুটি। বেছি সিজিব দিব নালাগে, নৰ্মেল দেখিছে নহয়, এনেকৈ সিজিব দিব লাগে। অকণমান উতলিব দি ল'ম। এয়া হৈয়ে গৈছে দেখিছেনে, একদম ঘন ঘন হৈ গ'ল। বেছি পানী দিলেও বেয়া, নৰ্মেল পানী একদম নৰ্মেলকৈ দিছোঁ। আপোনালোকে মোৰ দৰে এনে বনাই খাই চাবচোন। কচু হিয়ৰি আৰু কঁঠাল গুটি আৰু মাছেদি বনাই খাবচোন। এয়া হৈ গৈছে থালি। এয়া নেমু দেখিছেনে, মোৰ খাওঁ খাওঁহে লাগি গৈছে আৰু দেই। মই টেষ্ট কৰি চাওঁ দেই। চাওক, কালাৰটোৱে চাই কিমান ধুনীয়া হৈছে। চ' থেংক ইউ।